গেটত তলা মাৰিছে কেনেকৈ সোমালি হা কেনেকৈ সোমালি সঁচা কম নে সঁচা ক হজম হ'ব কিয় হজম নহ'ব মই চোৰ ফোন কৰিব মোৰ ইয়াত কি কৰিল মোৰ ঘৰত কি কৰিল কিবা কৈছো ছাৰ চিঞৰ বাহৰ কৰি লাভ নাই কোনো ওলাই নাহে কাৰণ চববিলাক কৰোণাৰ ভয়ত ঘৰত ঠিকেই ওচৰত নাহিব ছ'চিয়েল ডিষ্টেঞ্চ বজাই ৰাখক আইন কানুন হাতত কি কৰোঁ ইমান দেৰি মূৰত সোমাই নাই মই নপলাও দিয়ক ময়ো তাকে বিচাৰিছো বেলেগ ধৰণৰ চোৰ হেল্ল' এইটো পুলিচ থানা নেকি হেৰি থানাৰ পৰা নবা শশানৰ পৰা চন্দলে কৈছো নেকি নহয় মানে ক্ষমা কৰিব ঠিক আছে হাৱালদাৰ অ'কে কলিতাই কৈছো কওক এতিয়া মানে আমাৰ ঘৰত এই ৰাতিপুৱা চোৰ এটা সোমাইছে বুজিছেনে চোৰে চুৰ কৰি পলাল নে তাক আপোনালোকে ধৰি ৰাখিছে সি চুৰ কৰিব পৰা নাই সি পলোৱাও নাই সি আপোনালোকৰ কাৰণে ৰখি আছে মই বুজিছো সি ঘাটি আছো তাৰ জেলত যোৱা তাৰ মানে তাক বিনা পইচাৰ খানা বিনা কষ্টৰ খানা তাক কৈ দিয়ক এই কৰোণা মহামাৰীৰ সময়ত জেলত সৰু সুৰা কেছৰ স্থান নাই বুজিছে কি কয় ঠিকেই কৈছো আচ্ছা হেল্ল' আপুনি চাকৰি কৰে হয় চোৰৰ আপোনাৰ ঘৰত চকু পৰা মানে আপুনি নিশ্চয় ধনী মানুহ ভগৱানৰ কৃপা বুজিছো কৃপা এতিয়া শুনক সেই কৃপাৰ পৰা তাক 5 কেজিমান চাউল মিঠাতেল দালি আৰু টকা 500 মান দি মোলৈ এটা চেল্ফি পঠাই তাক বিদায় দিয়ক ইটছ মাই অৰ্ডাৰ মানে অভাৱীজনক সহায় কৰক চৰকাৰৰ অনুৰোধ অ'কে ধন্যবাদ ছাৰ গেটখন খুলি আৰু এটা কথা কওক আমাৰ পুলিচ চাহাবক ধন্যবাদ দিয়া বুলি ক'ব গেটখন খুলি ধন্যবাদ আকৌ আহিছে